Zamru Salibasha channel. Today punar apnalok swagatam janaisu. I hope all are fit and fine and ঘৰতে আছে সকলো ভালকে আছে তো আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিশেষ ভিডিও যত নেকি মোক দেখিছে আপোনালোকে গেটটো তো এটো অকল আপোনালোকৰ কাৰণে মই ৰেডি হৈছো হয় তো ভিডিওটো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব তো আজি মই আপোনালোকৰ কাৰণে ভিডিও লৈ আহিছো কেনেকৈ চাদৰ মেখেলা আমি অলপ ডিফাৰেন্ট লুকছ পিনিব পাৰো তো তাৰ বাবে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব লাগিব তো পলম নকৰি বলক আমি ভিডিওটোৰ ফালে আগবাঢ়ো তো লেটস ষ্টাৰ্ট আজিৰ হেকটোৰ কাৰণে মোক লাগিব মেখেলা চাদৰ আপোনালোকে দেখিছে অলৰেডি মই মেখেলাখন পিন্ধি লৈছো আৰু ব্লাউজটো পিন্ধি লৈছো মোৰ ব্লাউজটো নৰ্মেল ব্লাউজ নহয় একচুয়ালি এটো টপ ক্ৰপ টাইপৰ নিচিনা এটা ব্লাউজ হয় যোনটো মই বনাইছিলো একচুয়ালি তো এতিয়া চাওক মই চাদৰ মেখেলাখন অলৰেডি পিন্ধি লৈছো যেনেকৈ নৰ্মেল পিন আৰু চাদৰখনৰ যোনটো আগফালৰ মানে আসলটো আছিল মই তাক কোণ দুটা মিলাই পেলাই গাঁঠি দি লৈছো আৰু দেখিছে আপোনালোকে এটা হাতৰ মানে হাত সুমাব পৰা নিচিনা হৈ গৈছে তো হেতু মই এখন হাতত সুমুৱাই লৈছো তো এতিয়া ধুনিয়াকৈ এই পটিটো মানে চাদৰখনৰ পটিটো সিধা কৰি লৈছো আৰু তাৰ পাছত মই আকৌ তেনে ধৰণে যিখিনি চাদৰৰ মানে তলফালটো মই এনেকৈ বেক সাইডেদি ঘূৰাই লৈছো আৰু আপোনালোকে দেখিবলৈ পাব যে মই আগতে কৰাৰ ধৰণে ইয়াৰো দুটা কোণ মই আকৌ একলগ কৰি গাঁঠি দিলম চাই ল'ব যাতে গাঁঠি দিওঁতে সাৱধান হ'ব যাতে গাঁঠিটো খুলি না যায় আৰু আপোনালোকে গাঁঠি দিব বেয়া পালে পিনো ইউজ কৰিব পাৰিব তো চাওক অলৰেডি মোৰ এটো হাতটো কমপ্লিট হৈ গ'ল দেখিবলৈ পাইছে হেয়া চাওক তো এতিয়া মই এটো হাতত মানে ইখন হাতত সেই বনোৱাটো সুমুৱাই লৈছো তো এতিয়া অলমোস্ট মোৰ লুকসটো অলপ চেঞ্জ হৈ গৈছে দেখিবলৈ পাইছে এই পটি দুটা যোন দুটা আছে আগফালে তেনেকৈ লৈ আহিব লাগিব আৰু পটিটোৰ পিছফালে যিখিনি মানে ওচৰত কাপোৰ আছে চাদৰখনৰ সেইখিনি ধুনিয়াকৈ যেনেকৈ আমি চাদৰক কুচ দিও সৰু সৰুকৈ তেনেকৈ কুচটো দি পেলাই হাতে দি অলপ প্ৰেছ মাৰি দিব লাগিব যদি আপোনালোকে বিচাৰে একিটা এটা কুচটো দি পেলাই পিনো মাৰি ল'ব পাৰিব পিন আপ কৰি ল'ব পাৰিব তেতিয়াও সুবিধা হ'ব কিন্তু মই ইয়াত পিন আপ এতিয়া কৰা নাই কিন্তু পিছত নিশ্চয় কৰিম তো আপোনালোকে দেখিবলৈ পাইছে পিছফালটো বহুত ধুনীয়া লাগিছে তো এতিয়া এই পিছফালে যোনখিনি আমাৰ থাকি গৈছে সেইখিনি দি এটা আমি ডিজাইনছ দিম হেতু আগফালে আনিম দেখিছে আপোনালোকে কেনেকৈ মই লৈ আনিছো আৰু যেনেকৈ আমি কুচ দিও হাড়িৰ যেনেকৈ কুচ দিও তেনেকৈ ইয়াতো একদম সৰু সৰু কে কুচটো দি ল'ব লাগিব মনত ৰাখিব ডাঙৰ হলে কুচটো একদম বেয়া লাগিব একদম সৰুকৈ দিব লাগিব তো এতিয়া কুচখিনি দিয়াৰ পাছত পিছফাললৈ আমি সেই কুচ দিয়াখিনি লৈ যাম কুচখিনি আৰু এতিয়া মই ইয়াক ভালকৈ গুজি ল'ম দেখিছে আপোনালোকে ধুনীয়াকৈ গুজি ল'ব মানে খুচি ল'ব আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে ফ্ৰন্টটো চাই লওক আপোনালোকে যে কিমান ধুনীয়া লাগিছে তো এইখিনি আপোনালোকে এনেকৈও ল'ব পাৰে কিন্তু এতিয়া মই এই যোনকিটা পটি আছে পটি দুটা পুৰা মিডিললৈ আনিম আৰু আনি পেলাই আপোনালোকে বিচাৰিলে ইয়াৰ ওপৰত এডাল বেল্ট মাৰিব পাৰে গোটেইখিনি লক খুৱাই পেলাই কিন্তু মই ইয়াতে বেল্ট নামাৰো এতিয়া মই ইয়াতে ইউজ কৰিম বুশবিং তো আপোনালোকে যদি আপোনালোকৰ হাতত নাই তেনেহলে আপোনালোকে বেল্ট মাৰিব পাৰিব আৰু নহলে এনে সেফটি পিন ইউজ কৰিব পাৰিব কিন্তু যদি আপোনালোকৰ এটো পিন নাই তেন্তে আপোনালোকে কিছুমান ধৰক ফ্লাৱাৰ ও ইউজ কৰিব পাৰে আৰ্টিফিশিয়াল ফ্লাৱাৰ তো এতিয়া সব দেখিবলৈ ইমান ধুনীয়া লাগিছে কিন্তু এতিয়া আমি এটা কাম কৰিব লাগিব ইয়াত এতিয়া আমাৰ যোনটো হাতটো সুমুৱাই থৈছো ন বনাই পেলাই তো তাতে এতিয়া পিন মাৰি দিব লাগিব যাতে হেতু ওলাই নপৰে আপোনালোকে দেখিছে মই এটা সাইডত পিন আপ কৰিম এতিয়া ধুনীয়াকৈ আপোনালোকে পিন আপ কৰি ল'ব তেতিয়া যেনেকৈ হাতৰ আমি গাঁঠি দি পেলাই পিন্ধিছো হেতু বস্তু মানে তললৈ নামি নাহিব তো সেম থিং হিয়াৰ ইয়াতো একেই কৰিব লাগিব এটো একদম নতুন টেকনিক্স হয় যোনটো মই ব্যৱহাৰ কৰিছিলো একচুয়ালি মানে মই চাইছিলো তো কৰোতে মোৰ বহুত ভাল লাগিল ড্ৰেছটো হেতু কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো অলৰেডি আমাৰ যোনটো হেক্স আছিল হেতু হেকটো আমাৰ ৰেডি হৈ গৈছে তো চাওক কেনেকুৱা লাগিছে পিছফালটো বহুত ধুনীয়া লাগিছে আৰু আগফালেও বহুত ধুনীয়া লাগিছে নহয়নে বাৰু
my hopes destroyed. Help me, is anybody there? আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰিব আৰু কমেন্ট কৰি জনাব যে মোৰ ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল বা মোৰ এই নতুন ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল তো যদিহে ভাল লাগিছে তেন্তে আকৌ এবাৰ কৈছো কমেন্টত জনাব আৰু কেনে ধৰণৰ ভিডিঅ' মোৰ ফালৰ পৰা বিচাৰে সেইটো আপোনালোকে কমেন্টত জনাব মই তেতিয়া তেনে ধৰণে ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম আৰু লগতে কৈলো যদি আপুনি মোৰ চেনেলত নতুন কালি সাবস্ক্ৰাইব কৰিব বেল আইকন প্ৰেছ কৰিব আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনৰ বাবে তো পুনৰ লগ পাইছো আন এটি ভিডিঅ'তে অতি সোনকালে ভিডিঅ'টো চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ তো আজিলৈ